फिन बिटिआरआव सोलिदों राइटिं पेडनि दालाल। बिटिआरनि मावफुं सोद्रोमा प्रमद बर'नि राइटिं पेडआव नंखाय सागान होनानै दालाल खालामदों सिनाय मोनै दुथांफोरा। नंखाय राइटिं पेड आरो नंखाय सागानजों थिखानि मुङै रां खांनायनि जाथाया सोराङाव फैदों। राइज আপোনালোকে কেতিয়াও এনেকুৱা কাগজৰ ওপৰত আপোনালোকে প্ৰায়োৰিটি নিদিব। बिटिआरनि मावफुं सोद्रोमा अरूप कुमार दिया दिनै खौरांगिरि मेलनि गेजेरजों बे जाथायनि बागै मिथिहोदों। बिटिआर सरकारनि हान्थामेला बिफान आरो देहा बिफानाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि नंखाय राइटिं पेडआव नंखाय सागान होनानै टेन्डार होनायनि मोनसे नंखाय फोसावथाय ओंखारदों। जेराव हान्थामेला बिफान आरो देहा बिफानाव 6 कौटि 18 कौटि आरो 29 कौटि रांनि टेन्डार होनायनि मोनथाम नंखाय फोसावथाय लानानै गुबुननिफ्राय रां खांनो नाजानायनि जाथाया सोराङाव फैदों। बिटिआरनि मावफुं सोद्रोमा अरूप कुमार देआ दिनै खौरांगिरि मेलनि गेजेरजों बे आयदानि बागै मिथिहोदों। लोगोसे बेफोरबायदि नंखाय दालालिफोरनिफ्राय जानगाराव थानो रायजो राजाफोरखौ सांग्रांथि होयो आरो जायफोर बिथांमोनहा सरकारि खामानिफोरनि टिका मावनो गोसो जानाय बिथांमोनहा बिफानजों थोंजोङै फोनांजाब लानो खावलायो। সকলোকে নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি আমাৰ বিটিসি সেক্ৰেটাৰিয়েট স্পেশালি প্ৰেছ মিট দিয়াৰ কাৰণটো হ'ল আপোনালোকে জানে যে আমি চৰকাৰ বনোৱা 1 বছৰ হ'ল আৰু 1 বছৰৰ ভিতৰত আমাৰ চিফ ছাৰৰ নেতৃত্বত প্ৰত্যেকটা ডিপাৰ্টমেণ্টত যেনেকুৱা কাম হৈ আছে আৰু যিবিলাক চিন্তা আমি লৈছোঁ তো চিষ্টেমেটিক আমাৰ লগত এডমিনিষ্ট্ৰেশ্যন বহুত কোঅপাৰেশ্যন কৰি আছে আমাৰ চৰকাৰৰ লগত। তো এতিয়া আপোনালোকক সাংবাদিকসকলক জনাওঁ আৰু লগতে আমাৰ বিটিআৰ বাকী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে কিছুমান ভুৱা মানুহ, ভুৱা এটা চক্ৰ, দালাল চক্ৰ আমাৰ সন্মানীয় চিফ বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহি জাল কৰি পেলাই বিভিন্ন ধৰণৰ মাৰ্কেটিং কৰি আছে। আমাৰ চিফ ছাৰৰ ৰাইটিং পেড ডুপ্লিকেট বনাইছে, ডুপ্লিকেট বনাই কিনে বিভিন্ন ধৰণৰ কাম আঁচনি ৰাইটিং বা টাইপ কৰি পেলাই সহি মাৰি গাঁৱৰ বিভিন্ন সহজ সৰল চিধা সাদা মানুহক চিট কৰি পেলাই টকা কালেক্ট কৰি আছে। যেনেকুৱা আমি পাইছোঁ, আমাৰ হাতত আহিছে তথ্য এটা আহিছে যে কেইদিনমান আগতে চিফ ছাৰৰ সহি কালেক্ট কৰি পেলাই মানে এনেকুৱা লিখিছে টু দ্য সেক্রেটারি ট্রান্সপোর্ট বিটিসি কোকরাঝার আসাম দ্য বিলো মেনশন স্কিম মে কাইন্ডলি বি টেকেন আপ আন্ডার ট্রান্সপোর্ট ফর দ্য ফাইন্যান্সিয়াল ইয়ার 2020-21 and accordingly plan and estimate may be prepared and submitted to the concerned authority for early execution of the schemes in favor of MS Amrut Agro Proprietor Mr. Jiten Khera Mumbai under Maharashtra 40012 under CD Fund 2021-22 ongoing scheme as per department procedure. This is for information necessary action e-rickshaw tender, e-rickshaw supply. Estimate amount of rupees 1800 lakhs means 18 কোটি আৰু সহিটো চিফ ছাৰৰ মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইটো হ'ল কপি, আপোনালোকে ভালদৰে চাই আছে। ইয়াতে লিখা আছে চিফ এক্সিকিউটিভ মেম্বাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল। এইটো আমাৰ চিফ ছাৰৰ সহি ডুপ্লিকেট কৰিছে, কৰি পেলাই বাক্সা, চিৰাং, ওদালগুৰি বিভিন্ন ঠাইত গৈ পেলাই বহুত মানুহক এইটো দেখায় আৰু কয় যে বিটিচিৰ পৰা এনেকুৱা ছাপ্লাই প্ৰকিউৰমেণ্টৰ কাম ওলাইছে, টকা লাগে, ফাণ্ডিং লাগে, ফাইনেন্স লাগে, এনেকুৱা বহুত মানুহ আহে আৰু এই ভুৱা চক্ৰৰ জালত পৰিছে। তো মই আজি এই প্ৰেছ মিটত ক'ব বিচাৰিছোঁ যে বিটিআৰ বাকী ৰাইজ আপোনালোকে কেতিয়াও এনেকুৱা কাগজৰ ওপৰত আপোনালোকে প্ৰায়োৰিটি নিদিব। যেতিয়া কোনোবা টেণ্ডাৰ ওলাব বা কামৰ কিবা এডভাৰটাইজমেণ্ট ওলাব আপোনালোকে নিউজ পেপাৰ পত্ৰিকাত পাব, আপোনালোকে ডিপাৰ্টমেণ্টত খবৰ পাব। কাৰণ আজিকালি আমাৰ গভৰ্ণমেণ্ট অনলাইন কৰি দিছে, অনলাইন টেণ্ডাৰ হয় গোটেই স্কিমবিলাক, কনষ্ট্ৰাকশ্যন কামেই হওক বা ছাপ্লাই হওক, প্ৰকিউৰমেণ্টেই হওক, আপোনালোকে অনলাইনত আপোনালোকে ৱেবছাইটত পাব আৰু নিউজ পত্ৰিকাত আপোনালোকে পাব। এনেকুৱা ভুৱা চক্ৰ কাগজ দেখাই পেলাই কোনেও এনেকুৱা মানে দুষ্ট চক্ৰত পৰিব নালাগে আৰু নিজা অৰ্থ আননেচেচাৰী ব্যয় কৰিব নালাগে। দ্বিতীয়ত আৰু এটা চাওক, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, ডাইৰেক্টৰ আমাৰ বিটিচিৰ ডাইৰেক্টৰৰ সহি ডুপ্লিকেট কৰি পেলাই এনেকুৱা টেণ্ডাৰৰ
হেৰি দেখাইছে আপোনাৰ এইটো মই পঢ়ি দি আছোঁ ইয়াতে লিখা আছে টু মিষ্টাৰ জিতেন খেৰা অমৃত এগ্ৰো মহামায়া প্লাজা বড়বাজাৰ পাণ্ডু গুৱাহাটী এইটোৰ ছাবজেক্টটো হ'ল কনফাৰ্মেশ্যন ৰিগাৰ্ডিং একচেপ্টেঞ্চ লেটাৰ মানে আপোনাৰ ৱাৰ্ক অৰ্ডাৰ যিটো আমি বুলি কওঁ একচেপ্টেঞ্চ লেটাৰ মিনছ ফাইনেল অৰ্ডাৰ প্ৰিলিমিনেৰী অৰ্ডাৰ ফৰ্মাল অৰ্ডাৰ কিন্তু আজিকালি যিটো ফাইনেল অৰ্ডাৰ হয় এইটো একচেপ্টেঞ্চ অৰ্ডাৰ বুলি কয় একচেপ্টেঞ্চ লেটাৰ এইটো লিখা আছে ৰিগাৰ্ডিং একচেপ্টেঞ্চ লেটাৰ এগেইনষ্ট দ্য টেণ্ডাৰ ছাবমিটেড বাই ইয়'ৰ অথৰাইজড ডিষ্ট্ৰিবিউটাৰ ডিলাৰ অমৃত এগ্ৰো প্ৰপাইটাৰ জিতেন খেৰা এইটোৰ এমাউণ্ট অফ ৰুপিজ আপুনি যদি চাবলৈ যায় তেনেহ'লে 6 crore তো 6 কোটি 18 কোটি তাৰপিছত আৰু এটা চাওক আৰু এটা চহী ডুপ্লিকেট কৰিছে মানে জাল চহী এইটো 28 crore সেম জিতেন খেৰা এইটো আপোনাৰ অমৃত এগ্ৰো তো এইবিলাক যে ভুৱা কাগজ দেখাই পেলাই মানুহৰ পৰা এই টকা কালেক্ট কৰি আছে এইটোৰ পৰা সকলোৱে সাৱধান হ'ব লাগে এনেকুৱা এই ভুৱা চক্ৰ কৰিব নালাগে এইটো আগতে হৈছিল আমাৰ চিফ ছাৰৰ চহী ডুপ্লিকেট কৰিছিল বিভিন্ন অফিচাৰৰ চহী ডুপ্লিকেট কৰিছিল কৰি পেলাই এটা এনেকুৱা দুষ্ট চক্ৰ গতি বিটিআৰত এনেকুৱা ঘূৰি ফুৰি আছে তো আমি ইনফৰ্ম কৰিছোঁ আমি প্ৰশাসনক জনাইছোঁ অতি সোনকালে এই দোষী ব্যক্তিসকলক কৰায়ত্ব কৰিব আৰু উচিত শাস্তি দিব কাৰণ গভৰ্ণমেণ্টৰ লগত খেলিছে আৰু এতিয়া গভৰ্ণমেণ্টৰ আঁচনি যিবিলাক ইয়াতে মেনশ্যন কৰা হৈছে ই ৰিক্সাৰ এতিয়া কোনো টেণ্ডাৰিঙেই নাই ই ৰিক্সা মানে এতিয়া কোনো খা খবৰেই হোৱা নাই কিন্তু যেতিয়া এইবিলাক কাগজ মানুহে দেখা পায় বহুত মানুহ আগ্ৰহী কাম কৰিবৰ কাৰণে বহুত মানুহ এনেকুৱা আছে যে টকা পইচা লৈ বহি আছোঁ টকাটো যদি অলপ মানে ইউটিলাইজ কৰিব পাৰোঁ তেনে 2 পইচা ইনকাম কৰিব পাৰিম কিন্তু যেতিয়া নেকি এনেকুৱা কাগজ চাই মানুহে সঁচা বুলি ভাবি লয় কিন্তু এনেকুৱা কিবা সঁচা নহয় আৰু এনেকুৱা কামৰ এই লিখাৰ ক্ষেত্ৰত কেতিয়াও কাম নহয় মই এইটোৱে ক'ব বিচাৰিছোঁ বিটিআৰবাসী ৰাইজ প্ৰত্যেক মানে ছাপ্লায়াৰসকলক কৈছোঁ আৰু প্ৰফেশ্যনেল কণ্ট্ৰেক্টৰসকলকো মই কৈছোঁ যে যদি কিবা আপোনালোকৰ কাম কৰিবলৈ ইচ্ছা আছে বা যদি আপোনালোকে আপোনাৰ টকাটো ইউটিলাইজ কৰি কাম কৰিব বিচাৰে গভৰ্ণমেণ্টৰ কাম কৰিব বিচাৰিছে তেনেহ'লে কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ লগত আপোনালোকে যোগাযোগ কৰক আজিকালি চব এডভাৰটাইজমেণ্ট হৈ যায় ডেইলি নিউজ পেপাৰত কনষ্ট্ৰাকশ্যনৰ কামৰ টেণ্ডাৰিং নটিচ ওলাই আছে নিউজ অনলাইনত ৱেবছাইটত পাই আছোঁ সেইবিলাক ফ'ল' কৰক আৰু নিজকে ৰক্ষা কৰক আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বহুত এনেকুৱা দালাল চক্ৰ আমি শুনা পাইছোঁ যে বিভিন্ন ধৰণৰ ডাঙৰ ৰাজনৈতিক মন্ত্ৰীসকল বা নেতাসকল লগত কথা পাতি পেলাই বা চেলফি তুলি পেলাই বিভিন্ন ধৰণৰ মানে গাঁৱত সোমাই নবুজা মানুহবিলাকৰ লগত দেখাই কয় যে এই অফিচাৰৰ লগত মোৰ কিমান ভাল সম্পৰ্ক চেলফি মাৰা চিফ ছাৰৰ লগত মোৰ চেলফি মাৰা এই অমুক EMৰ লগত চেলফি মাৰা মোৰ লগত সম্পৰ্ক ভাল মই তাক চাকৰি দি দিম এনেকুৱা মানে ফাল্টু কথা কৈ পেলাই বহুত দুখীয়া মানুহৰ পৰাও এটা দালাল চক্ৰই টকা মানে কালেকশ্যন কৰি আছে তো মই প্ৰত্যেক মানে বিটিআৰবাসী ৰাইজক প্ৰত্যেকক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত বিটিআৰ চৰকাৰৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এতিয়াও কোনো চাকৰিৰ ক্ষেত্ৰত কোনো ধৰণৰ টকা পইচাৰ কথা আজিকালি নাহে আজি যিমান চাকৰি কেইদিনমান আগতে আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ইমান শিক্ষকৰ নিযুক্তি দিছে এটা টকাৰ কোনো এলিগেশ্যন নাই একো নাই বিনা পইচাকে মানুহক চাকৰি দিছে তো আমাৰ যিটো লক্ষ্য অহা 4 বছৰ যিটো এই 5 বছৰৰ ভিতৰত আমি যিমান চাকৰি দিম আমাৰ গভৰ্ণমেণ্টৰ পৰা মানে কোনো ধৰণৰ দুৰ্নীতি বা টকা পইচাৰ উৎকোচৰ কথা নাহে